हेलो एभ्रिवान नमस्कार स्वागतम जनाइछु মই মায়াই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো ভাল আজি মই উলকচু এটা ৰেচিপি বনাবলৈ গৈ আছো আপোনালোকে হয়তো গমে পাইছে সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ মইনো কেনেদৰে বনাও কি কৰিম ভিডিঅ'টো শেষলৈ চাই থাকিব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে মই উলকচুটো দুফাল কৰি কাটি ললো দুফাল কৰি কাটি লোৱাৰ পাছতে চিটা চিটা কৰি সৰু সৰুকৈ কাটি ললো তাৰ পিছত বাকলি গুচাই ললো কাৰোবাৰ যদি কচু কাটিলে হাত খজুৱায় তেন্তে হাত মোজা পিন্ধি কাটিব অকণমানো নখজুৱায় মই কচুখিনি কাটি মেলি ধুই ললো ধুই লোৱাৰ পাছতে কুকাৰত পানী অকণমান দি সমান সমান কৰি বহাই দিলো এইখন মুখনিৰে মই কলাখাৰ আধা দিছো কলাখাৰ এড কৰিলে এটা হুইসেল মাৰিলেও হয় যদি কলাখাৰ এড নকৰে তেন্তে 3-4টা মান হুইসেল মাৰিব লাগিব তেতিয়াহে ভালদৰে সিজিব কচুখিনি কুকাৰটো বন্ধ কৰি মই গেছটো অন কৰি দিলো গেছটো মিডিয়াম ফ্লেমতে ৰাখিছো উলকচুখিনি বনাবৰ কাৰণে মই শুকান জলকীয়া লৈছো 6টা পিয়াজ লৈছো এটা নহৰু লৈছো 5 ফুটা আদা লৈছো 2 টুকুৰা আৰু জালুক দুটামান লৈছো আকৌ মই বনাই থাকোতে পেকেট জিৰা আৰু গৰম মছলা এড কৰিম আপোনালোকে সোৱাদ অনুসৰি বেছিকেও ল'ব পাৰে কেৰাহীখন পাতিলো কেৰাহীখন পাতি মই মাংসখিনি ভালদৰে ভাজি ললো ইয়াতে হালধি আৰু নিমখ এড কৰিছো পিয়াজখিনি ভাজি হোৱাৰ লগতে মই আদা নহৰু এড কৰিছো আদা নহৰুখিনি ভালদৰে লৰাই দিছো আৰু লৰাই দিয়াৰ পাছতে মই ইয়াত পেকেট জিৰা আৰু গৰম মছলা এড কৰিছো আৰু এইখিনি ভালদৰে লৰাই দিম আকৌ ইয়াতে লাল মিৰ্চ পাউডাৰ অলপো এড কৰিছো আপোনালোকে সোৱাদ অনুসৰি মছলা এড কৰিব পাৰে আৰু ইয়াত ধনিয়া পাউডাৰো এড কৰিব পাৰে আপোনালোকে যদি ইচ্ছা কৰে এইখিনি সময়তে জালুক জলকীয়াখিনিও দি দিব পাৰে গেছটো মই লো ফ্লেমতে ৰাখিছো এইখিনি ভালদৰে ভাজি হোৱাৰ লগতে মই চিকেনখিনি দি দিছো আৰু ভালদৰে লৰাই দিম চিকেনখিনি লৰাই দিয়াৰ লগতে মই কচুখিনি ঢালি দিছো কচুখিনি ভালদৰে লৰাই দি মই আকৌ ইয়াতে হালধি আৰু নিমখ এড কৰিছো আপোনালোকে সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিব এনেকৈ মই অকণমান লৰাই থাকি ঢাকনখন মাৰি দিছো আকৌ 2 মিনিটৰ পাছত ঢাকনখন অতৰাই মই আকৌ এবাৰ লৰাই দিছো এনেকৈ মই অলপ টাইম লৰাই থকাৰ পাছতে কুহুমীয়া গৰম পানী ঢালি দিলো আৰু গেছটো মিডিয়াম ফ্লেম কৰি দিলো আকৌ 2 মিনিটৰ পাছত উতল অহাৰ লগতে মই জালুক জলকীয়াখিনি দি দিলো আকৌ মই নমোৱাৰ আগতে গৰম মছলা অকণমান দি দিছো হেল্লো এভৰিৱান ফাইনেলি আমাৰ উলকচুৰ ৰেচিপি হৈ গ'ল তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো আজিলৈ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোকে বাই বাই